চ' ৰাইজে গ'ল ৰাতিপুৱা ভাত পানী নোখোৱাকৈ দিবলৈ আহিলে বহুত আপোনালোকে দেখিবলৈ পাইছে পূৰা লাইন পাতি আছে গাঁও পঞ্চায়ত নিৰ্বাচনৰ কাৰণে মই লাষ্টত মোৰ পিছফালে আৰু কোনো নাই আৰু এই যোৱাকালি যে ইয়াত চাকি জ্বলাইছিলোঁ এয়া বাকী এইখন স্কুলত পঢ়ি গ'লোঁ বাৰু MV স্কুল আগতে 5ৰ পৰা 7লৈকে আছিলে এতিয়া বাৰু 8লৈকে কৰিলে বাকী এই ছাইডটো হৈ গ'ল দোলাখৰীয়া মানুহবিলাকৰ এইটো ছাইডে দিছে আৰু আমাৰ তিয়খাবি গাঁৱৰ মানুহবিলাক এই ছাইডে দিছে তো দোলাখৰীয়াতকৈ তিয়খাবি মানুহ অলপ বেছি যেন পাইছোঁ ঘৰ নম্বৰ 1 কোনটো চাইছে ভোট দিলোঁ 3 ঘণ্টামান ৰখি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু তথাপিও লাইন মজা হৈছে এই দোলাখৰীয়া ছাইডটো মানুহ বেছি নাই আমাৰ তিয়খাবি ছাইডটোহে মানুহ ধামাকা 7:50ৰ পৰা থিয় হৈ কিনে এতিয়া 11:30 বাজি গ'ল এতিয়া গৈ কিনে আকৌ মাহঁতক পঠিয়াই দিম মা আৰু ভাইটি আহিব বাকী ভোকো লাগিছে আৰু মই গৈ থাকোঁ এতিয়া ঘৰলৈ দোকান চোকানটো খোলাই নাই গৈ কিনে এতিয়া দোকানকে খুলিলে আৰু ব'লক ঘৰত গৈ লগ পাইছোঁ ৰাইজে গ'ল আপোনালোকৰ বাৰু এনেকুৱা বৰষুণ দিলে তিতিবলৈ মন যায়নে মোৰ কিন্তু বৰ মন যায় দেই কাৰণ বহুত স্মৃতি জড়িত হৈ আছে এই বৰষুণৰ লগত আগতে বৰষুণত তিতি স্কুল যোৱা বৰষুণত তিতি ঘৰলৈ অহা আৰু যে কত কি কৰা এই বৰষুণৰ লগতেই জড়িত হৈ আছে আৰু কেতিয়াবা যদি মোৰ গাৰ্লফ্ৰেণ্ড যদি মোক ভালকৈ মান নিদিয়ে সেইদিনাখনতো আৰু ভাল লাগে বৰষুণত তিতি কিমান যে ইম'চন আপোনালোকনো কেনেকৈ কৰি বুজাম তথাপিও ফিলিং এটা বেলেগ আছে দেই ৰাইজে গ'ল আৰু বৰষুণটো বুজিছোঁ নহয় ৰ'দো দিছে বৰষুণো দিছে গোটেই বানপানী কৰি দিছে ভাল লাগিছে ভতিজা ল'ৰাটো কেনেকৈ পানী খেলিব বিচাৰিছে দেখিছে কিনো ক'ম অৱশ্যে ময়েই ফিল লৈ আছোঁ বৰষুণত বৰফবিলাক কেনেকৈ পাৰ হৈ গৈছে সময়বোৰ কেনেকৈ পাৰ হৈ গৈছে একো ধৰিব পৰা নাই বাকী যেতিয়া সময়বোৰ পাৰ হৈ যায় তাৰ পিছতহে ভাবি ভাল লাগে নে কি কৰাইছিলোঁ ময়ো কেতিয়াবা এনেকৈ ফিলটো লৈ লওঁ আৰু বৰষুণৰ কাষত বহি কিনে তিতিবলৈতো মন গৈছে কিন্তু আজি নিতিতো আৰু ঐ ল'ৰা ৰামধেনু ওলাইছে চাবিয়া ৰামধেনু অ' মাই গড দুটা মানুহ বেহুচ হৈ যাব দুটা ওলাইছে চাহ দুটা এই তলৰটো ভালকে ডাঠকে ওলাইছে ন বৰষুণ দিয়া কাৰণে ওলাইছে ন এই ইমান সুখটো নাই নেকি সুখ ৰামধেনু দেখি পাই কিনে ফিলিংটো ইমান হেপি নহয় নেকি বোকা মাটিটো এঢলীয়া কাৰণে এইফালে পানীটো আহি যায় এইফালে দেখিছে নাই বোকা পানী সোমাই গৈছে যা ঘৰত যা ৰেইনবো ওলাইছে ৰাইজসকল এজাক বৰষুণ দিওঁতেই পানী হৈ গৈছে কি হ'ব ইয়াত ছালখন থাকোঁতে ভালেই হৈছিলে এতিয়া ছালখন ভাঙি দিলোঁ আৰু একদম বানপানী পাৰ চৰাইকেইটাই খাবলৈ আহিছে
আজি ধান চান কুটাবলৈ কোনো নাই হা ধান খাবলৈ একো নাই অঁ মেঘে ঘুৰুম ঘুৰুম কৰিছে কি হ'ব মানুহ থাকিলেও ছাগলী সোমায় মানুহ নাথাকিলেও ছাগলী সোমায় কি হ'ব নহয় বৰষুণ দিছে ঘৰলৈ যা এইকেইদিন একেৰাহে ভিডিঅ' দিব পৰা নাই অলপ জিৰণি লৈ লওঁ বুলি ভাবিলোঁ বাকী মই ঘূৰি ফুৰিছোঁ দুটামান কামৰ কাৰণে এই কি কয় নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাকৰ অভিনন্দন জনাবৰ কাৰণে তাৰমানে কিবা এটা যে ভালকৈ পাছ কৰিছে কাৰণে গাঁওখন উন্নতি কৰিছে তেওঁলোকৰ মনৰ কথাটো কেনেকৈ পঢ়িছিলে কি কথা ৰাইজক দুআষাৰ ক'বৰ কাৰণে এইখিনিকে আৰু লাগি ফুৰিছোঁ বাকী ক'ত ক'ত গ'লোঁ কি কি কৰিলোঁ অলপ অলপ দেখুৱাম বাৰু কালি দেখুৱাম দেই ইটো ভিডিঅ'